হয় আপোনালোকে ঠিকেই শুনিছে মেট্ৰিক পৰীক্ষাৰ এইবাৰ ৰুল ৰেগুলেশ্যন সম্পূৰ্ণ চেঞ্জ হ'ব যদি আপোনালোকে 2024-25ৰ ভিতৰত মেট্ৰিক পৰীক্ষা দিবলগীয়া আছে তেন্তে বন্ধুসকল এইটো আপোনালোকে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক এইবাৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ আগৰ দিনৰ ৰুল ৰেগুলেশ্যন নাথাকে এইবাৰ প্ৰচেছ সম্পূৰ্ণ চেঞ্জ হৈছে হয়তো আপোনালোকে ইতিমধ্যে গম পাই চাগে নিউজ চেনেল লগতে বিভিন্ন বাতৰি কাকততো কথাটো প্ৰকাশ পাইছে আৰু কি প্ৰকাশ পাইছে সেই সম্পৰ্কে আজি আপোনালোকক জনাই দিব বিচাৰিছো কি চেঞ্জেছ হৈছে কি চেঞ্জেছ হ'ব গৈ আছে বন্ধুসকল এতিয়া আগৰ দৰে এতিয়া চাইছে সমপৰ্যায়ত যোনটো মেট্ৰিক পৰীক্ষা আছিল আগত কি আছিল ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন এনেধৰণৰ কোন ব্যৱস্থা আছিল কিন্তু এই ধৰণৰ এতিয়া ব্যৱস্থা নাথাকিব বুলি কৈছে তো ডাইৰেক্টলি আপোনাৰ মাৰ্কশিটটো প্ৰভাইড কৰা হ'ব আৰু এইটো ডিজি লকাৰৰ জৰিয়তেহে থাকিব এতিয়া বহুতে কমেন্ট কৰিব ডিজি লকাৰ কি বস্তু ডিজি লকাৰ এনে এটা বস্তু যি বস্তু আপোনাৰ সিক্ৰেট হিচাপে আপোনাৰ ডাটা ফাইলটো ঘুমাই ৰাখিব পাৰিব গতিকে এই মানে আপোনাৰ যিবোৰ ডাটা আছে সেইবোৰ মানে ভাইৰেল কৰি নিদিয়ে যেনেকা আপুনি ফাৰ্ষ্ট ডিভিজন পালে গোটেই ভাইৰেল হৈ পৰিছিল এনে ধৰণৰ ভাইৰেল নহয় এটা কি ব্যৱস্থা ল'ব গৈ আছে ময়ো ভালকে ইমান এটা ভালকে বুজি পোৱা নাই বন্ধুসকল কিন্তু ব্যৱস্থাটো অলপ বন্ধুসকলৰ কাৰণে কিছুমান বন্ধুসকলৰ কাৰণে হতাশাত দিব পাৰে কাৰণ তেওঁলোকে ইমান কষ্টকে পৰিছে অলপ ভাল ফলাফল যদি মানুহে জানিব পাৰে ভাল হ'ব কিন্তু এতিয়া গম পোৱা মতে সেইটো ডিজি লকাৰত মানে আপোনাৰ ডাটাটো সেভ হৈ থাকিব যাতে কোনো গম নাপায় আপুনিহে অকল চাব পাৰিব এতিয়া কথাটো কিমান দূৰ সত্য সেই সম্পৰ্কে ডাইৰেক্ট আপডেট পোৱা নাই কিন্তু চৰকাৰে যিহেতু কৈছে গতিকে 100% হ'ব গৈ আছে গতিকে মেট্ৰিক পৰীক্ষাৰ ৰুল ৰেগুলেশ্যন বহুতো চেঞ্জ হ'ব গৈ আছে এবাৰ কি আছিল আপোনাৰ এমসিকিউটো পাস কৰিব লাগিব ৰিটেনতো পাস কৰিব লাগিব সেইকাৰণে বন্ধুসকল পঢ়া শুনা এতিয়াৰ পৰা লাগি থাকক সময় সাপেক্ষে যদি পঢ়া শুনাৰ প্ৰতি মন নিদিয়ে ধুনীয়াকৈ আপোনালোকৰ অসুবিধা হ'ব পাৰে ঠিক কাৰণে বন্ধুসকলক মই আশা কৰিছো এই যিবোৰ ৰুল ৰেগুলেশ্যন আহি আছে এইবোৰৰ ওপৰত অলপো টেনচন নলবা ধুনীয়াকৈ পঢ়া শুনা কৰি থাকা যি হ'ব তোমালোকে ধুনীয়াকৈ পঢ়া মুঠতে ভালকে পৰীক্ষাটো দিয়া সময় সাপেক্ষে সকলো বস্তু তোমালোকে গম পাবা যদি এতিয়া এইবোৰ লৈ পেলাই চিন্তিত হৈ থাকা তেন্তে তোমাৰ এক্সাম বা পৰীক্ষা বেয়া হ'ব সেইকাৰণে এইবোৰ টেনচন নলবা ধুনীয়াকৈ পঢ়া শুনা কৰা তথা আগবাঢ়ি যোৱা ইমানেই সামৰণি মাৰিছো ধন্যবাদ